নমস্কাৰ, মই বৰ্তমান কটন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ চুদমাৰ্চন হলত আছোঁ আৰু ইয়াতে দুজন আমি কুইজৰ লগত জড়িত বা কটন বিশ্ববিদ্যালয়ৰ লগত জড়িত বৰ্তমানৰ ব্যক্তিক লগ পাইছোঁ। তেওঁলোকৰ লগত আমি কুইজ সম্পৰ্কত দুটামান কথা পাতিম এতিয়া বৰ্তমান। ঋতুৰাজ আৰু ত্ৰিদীপ, তোমালোকক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ইয়াতে কটন বিশ্ববিদ্যালয়ত কুইজৰ এক পৰিৱেশ আছে আৰু কটন বিশ্ববিদ্যালয়ৰ কুইজৰ লগত এটা নামো আছে। ত্ৰিদীপক আমি কুইজৰ লগত জড়িত হিচাপে বহুত পাইছোঁ। কুইজৰ বিষয়ে অলপ ইয়াতে কালচাৰটো কেনেকুৱা আৰু কেনেকুৱা ধৰণে তোমালোকে কুইজক প্ৰমোট কৰা অলপ ক'বা নেকি? কুইজ আচলতে কটনৰ মজিয়াতে দিলীপ কুমাৰ বৰুৱা ছাৰে আৰম্ভ কৰিছিল। এই ধাৰাটো এতিয়া অব্যাহত আছে। কটনিয়ানসকলে কুইজত কেৱল আমাৰ ৰাজ্যিক প্ৰেক্ষাপটত নহয়, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম অৰ্জন কৰিছে। AIUৰ দৰে প্ৰতিযোগিতাত কটনৰ দলটোৱে স্বৰ্ণপদক অৰ্জন কৰিছে। গতিকে কটনৰ এটা কুইজৰ ক্ষেত্ৰত গৰিমা আছে, এটা ঐতিহ্য আছে। আৰু আমি সৰ্বভাৰতীয় পৰ্যায়ত কটনৰ পৰা দুবাৰমান পাইছে নেকি? AIUত প্ৰথমবাৰ পাইছিল। কোন আছিলে দলটো? ৰক্তিম ৰঞ্জন বৈশ্যৰ দল আছিল। তাত আদিত্য নাৰায়ণ দেৱ, ৰক্তিম আৰু প্লাৱন শৰ্মা, এই তিনিগৰাকী কটনিয়ান আছিল। এইবাৰো আমি যথেষ্ট ভাল প্ৰদৰ্শন আশা কৰি আছোঁ দলটোৰ পৰা। এইবাৰো আমাৰ দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায় পাইছে। গতিকে আমি খুব আশাবাদী। কটনত কুইজৰ পৰিৱেশ এটা আছে আৰু বিভিন্ন ধৰণৰ কুইজ হয়, কেৱল অসম কুইজ নহয়, ভাৰত কুইজ, সকলো ধৰণৰ কুইজ ইয়াত হয় আৰু এটা খুব ভাল এক্টিভ পৰিৱেশ এটা আছে। আৰু ইয়াতে আগতে হৈ যোৱা কুইজ এখনৰ বিষয়ে কিবা ক'বা নেকি? ইতিমধ্যে ত্ৰিদীপে কৈছে কুইজৰ পৰিৱেশ এটা আছে কটনত। ছাত্ৰ ছাত্ৰীসকলে কুইজ কৰিবলৈ আগ্ৰহী, অনুৰাগী কুইজৰ প্ৰতি। আজি দেখিছে চুদমাৰ্চন, আজি বাৰু আমাৰ এক্সাম চলি আছিলে, নহ'লে হলটো চাগে ভৰি থাকিল হয়। বিগত সময়বোৰত কুইজ মানে বিভিন্ন ধৰণৰ EDM কুইজ মই দেখা নাছিলোঁ, শুনা নাছিলোঁ। মানে কটন বিশ্ববিদ্যালয়ৰ KBR হলত প্ৰথমবাৰ দেখিছোঁ এই EDM কুইজ। আমাৰ অসমৰ প্ৰেক্ষাপটত চাগে প্ৰথম এইটো এণ্টাৰটেইনমেণ্ট, ড্ৰামা এণ্ড মিউজিক। তো মানুহক মানে আকৰ্ষণ কৰিবলৈ ভাল কুইজটো। আৰু কুইজটো আমাৰ কুইজ কি বস্তু, মানে আমি বিভিন্ন সময়ত কুইজৰ সন্মুখীন হ'ব লগা হয়, প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। আৰু আমি আচলতে ভয় কৰোঁ, কেতিয়াবা দৰ্শক হৈ ৰৈ যাওঁ। আৰু এই EDM কুইজটোৰ পৰা আমি এইটো শিকিবলৈ পালোঁ যে আমি কুইজক মানে আমাৰ এটা মানে কি হবি টাইপ কৰি ল'ব পাৰোঁ আমি। আৰু এই শিক্ষাটো মই নিজে উপলব্ধি কৰিছোঁ আৰু কটনিয়ানে ইয়াক গ্ৰহণ কৰিছে। বিগত সময়বোৰতো আমাৰ কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এই কুইজৰ পৰিৱেশটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। আচ্ছা ত্ৰিদীপ, এতিয়া বৰ্তমান কটনৰ কুইজাৰ বুলি ক'লে নাম থকা কুইজাৰ বৰ্তমান আমি সায়ন্তন শইকীয়াৰ কথা ক'ব পাৰোঁ, ৰক্তিম ৰঞ্জন বৈশ্যৰ কথা ক'ব পাৰোঁ, প্লাৱনৰ কথা ক'ব পাৰোঁ, আদিত্য নাৰায়ণ দেৱৰ কথা ক'ব পাৰোঁ। নতুন যিকেইখিনি নতুন এটা চামু আহিছে, অভিজ্ঞান বাঢ়ৈ বা এই গোটেই নতুন সিদ্ধান্ত আহিছে, দীপম চাহাৰ দৰে খুব এইবিলাক প্ৰতিশ্ৰুতি সম্পন্ন কুইজাৰ। আৰু আমি তেওঁলোকৰ পৰা আশা কৰোঁ যে তেওঁলোকে এদিন আমাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভালকৈ আমাক প্ৰতিষ্ঠা কৰিব। আৰু আমাৰ যিটো ধাৰা, এই ধাৰাটো তেনেকৈ অব্যাহত আছে। আৰু প্ৰত্যেকবাৰে যিগৰাকী ডিবেটিং ছেক্ৰেটাৰী থাকে, আমাৰ তেওঁ সেই কুইজৰ লগত যথেষ্ট সংলগ্ন হৈ থাকে। আমি দেখিবলৈ পাইছোঁ যে যোৱা বিনয় এইবাৰ আমাৰ ডিবেটিং ছেক্ৰেটাৰী। বিনয়েও খুব সুন্দৰকৈ AIUৰ দলটোক নেতৃত্ব দিছে, দলটোৱে ৰাষ্ট্ৰীয় পৰ্যায় পাইছে। খুব গৌৰৱৰ কথা অসমৰ বাবে, এটা কটনৰ বাবে নহয়, অসমৰ বাবে এইবিলাক গৌৰৱৰ কথা। আৰু আমি আশা কৰোঁ বিনয় বা আমাৰ গোটেই ইউনিয়নখনৰ নেতৃত্বত এইবাৰ কুইজৰ এটা নতুন পৰিৱেশ কটনত আহিব। আচ্ছা, তুমি বৰ্তমান কুইজৰ পৰা অলপ এক্টিভ কুইজৰ পৰা অলপ আঁতৰি আছা আৰু বৰ্তমান কিহত জড়িত হৈ আছা অলপ ক'বা নেকি? মই ব্যক্তিগতভাৱে নিজকে কেতিয়াও ভাল কুইজাৰ বুলি ভবাও নাই। মই খুব কম পঢ়া শুনা কৰোঁ আৰু কুইজত নিয়মিতভাৱে পঢ়া শুনা লাগে। এতিয়া মই সাময়িকভাৱে কিছুদিন নাই কৰা, কিন্তু অৱাককৰ সৈতে জড়িত হৈ আছোঁ। অৱাককৰ কুইজবোৰ ভাল পাওঁ বা আন কুইজবিলাকতো অংশগ্ৰহণ কৰোঁ। সময় সুবিধা মিলিলে চাগে আকৌ কুইজ কৰা হ'ব। বিনয় আছে আমাৰ লগত, বিনয়ৰ পৰা সি আচল প্ৰেক্ষাপটখিনি ক'ব পাৰিব, কাৰণ সি এতিয়া এই যুঁজি আছে গোটেই কুইজৰ লগত জড়িত। ধন্যবাদ ত্ৰিদীপ, ধন্যবাদ ঋতুৰাজ। আমি অলপ বিনয়ৰ লগত কথা পাতিম এতিয়া। আচ্ছা বিনয়, বৰ্তমান তুমি কটন বিশ্ববিদ্যালয়ৰ ডিবেটিং ছেক্ৰেটাৰী হয়। কুইজৰ বিষয়ে পৰিকল্পনা অলপ ক'বা নেকি? হয়, মানে মই যদি ক'বলৈ যাওঁ, আমাৰ বিগত সময়ছোৱাত আমাৰ কটনেই এখন বিশ্ববিদ্যালয় য'ত আমাৰ দিলীপ কুমাৰ বৰুৱা ছাৰে তেতিয়া সময়ত আপোনাৰ উচিত কৰি থৈ যোৱা কুইজ বুলি ক'বলৈ যাওঁ তেখেতৰ পৰা আৰম্ভণি হৈছিলে। কিন্তু বৰ্তমান সময়ত আমি যদি চাবলৈ যাওঁ, কটনত কুইজাৰ্ছখিনিক লৈ পিনে ইমান এটা ভাল তেখেতসকলে ষ্টেজ এটা পোৱা নাই, ইমান এটা ভাল তেওঁলোকে প্লেটফৰ্ম এটা পোৱা নাই।
মই কৈছিলোঁ মোৰ যেতিয়া মই মোৰ এজেণ্ডাছবোৰ কৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে আমাৰ কুইজক লৈ পিনে এখন নেশ্যনেল লেভেলৰ কুইজ হ'ব লাগে কুইজৰ এটা ভাল প্লেটফৰ্ম এটা হ'ব লাগে আৰু মোৰ আজি 2 মাহ হৈছে মোৰ টেনিউৰ ষ্টাৰ্ট হোৱা মই বৰ্তমান সময়লৈকে 2খনকৈ কুইজ কম্পিটিশ্যন ইয়াত অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ মই এইটো কোৱা নাই যে এইটোৱে সমাপ্ত মোৰ ভৱিষ্যতলৈকে মই কুইজ কম্পিটিশ্যনছ মই ইয়াতে অৰ্গেনাইজ কৰিম আমাৰ কটনত যিখিনি কুইজাৰসকলক যিখিনি সন্মান দিবলগীয়া হৈছিলে যিখিনি তেওঁলোকে মান পাব লগা আছিলে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত আমাৰো ভুল যে আমি ইমানখিনি প্ৰায়ৰিটি দিব পৰা নাই প্ৰায়ৰিটাইজ আমি কৰিব পৰা নাই যিমান আমি ডিবেট ছেকশ্যনটো কৰি আছোঁ মোৰ ইচ্ছা মোৰ মন যে ভৱিষ্যত সময়ত মোৰ টেনিয়ৰতে মই সেইখিনি কাম কৰিবলৈ মই সক্ষম হ'ম আৰু কুইজিং ছেকশ্যনটো কুইজিং ছ'চাইটিটো কটনৰ আৰু ধুনীয়াকৈ ফুলি উঠিব সেইখিনিয়ে মোৰ প্ৰতিশ্ৰুতি ধন্যবাদ বিনয় হয় লগ পাম আকৌ